ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নিহাৰ কিচেন। আজি এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ, কোমোৰা আৰু হাঁহৰ ৰেচিপি। চাওকচোন ইমান ধুনীয়াকৈ হাঁহৰ কালাৰটো হৈছে। নিজৰ ঘৰৰে হাঁহ আছিল, তাকে আজি ভাবিলোঁ এটা ৰেচিপি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। অলমষ্ট কাটি হৈ গ'ল। ইয়াতে মই কি কি সামগ্ৰী দিওঁ আপোনালোকে চাওক। জলকীয়া পাউডাৰ, নিমখ, জিৰা, অলপ মছলা দিছোঁ, আলু, আদা, নহৰু, কোমোৰা, পিঁয়াজ, এইখিনি দি মই ৰেচিপিটো বনাম। এতিয়া মই মাংসটো অলপ দেৰি সময় মেৰিনেট কৰি থ'ম। ইয়াতে হালধি দিছোঁ, নিমখ দিছোঁ আৰু অকণমান দিছোঁ আপোনাৰ জলকীয়া গুড়ি। ইয়াতে মই নেমু টেঙাটো এড কৰিম, যিহেতুকে নেমু টেঙাটো অলপ কোমল কৰে মাংসটো, সেইকাৰণে মই অকণমান নেমু টেঙাটো ইয়াতে এড কৰিম। ভালদৰে মই এইখিনি সংমিশ্ৰণ কৰি ল'ম। খুব ভালদৰে সংমিশ্ৰণ কৰিব লাগিব। অলপ সময়ৰ কাৰণে থৈ দিলোঁ। এতিয়া গেছটো জ্বলাই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন পাতি গৰম হৈ গ'ল। এতিয়া ইয়াতে মই ঘৰৰে খাটি সৰিয়হৰ তেল আছিল, তাকে দিছোঁ, যিহেতু ঘৰুৱা বস্তু ঘৰৰ দিলে খুব ভাল লাগে খাই। এতিয়া ইয়াতে মই 2টা জলকীয়া দিছোঁ, তেজপাত দিছোঁ আৰু লং, ইলাচি, দালচেনি দিছোঁ। ভালদৰে এইখিনি মই লৰাম। এতিয়া ভালদৰে লৰালে ইয়াৰ সুগন্ধটো খুব সুন্দৰ ওলায়। অকণমান ৰঙা পৰালৈকে মই এইখিনি লৰাম। এতিয়া ইয়াতে মই মাংসখিনি ঢালি দিম। অলমষ্ট দিয়া হৈ গ'ল। এতিয়া ভালদৰে লৰাম। লৰাই আছোঁ। এতিয়া অলপ ক'লা হোৱালৈকে মই এৰি দিম। এতিয়া ভালদৰে চাওকচোন তেলটো এৰিছে। এতিয়া ইয়াতে মই অলপ সময় হ'ব দিলোঁ। এতিয়া ইয়াতে মই পিঁয়াজটো দিছোঁ। অকণ বেলেগকৈ বনাওঁ, যিহেতুকে হাঁহৰ মাংসটো অলপ সময় লাগে, 1.5 ঘণ্টা 1 ঘণ্টা 20 মিনিট এনেকৈ লাগে, তেতিয়াহে ভালদৰে সিজে। পিঁয়াজটো দিয়াৰ পিছত লৰাই দিলোঁ। এতিয়া ইয়াতে মই নহৰু আৰু এইটো পেষ্ট কৰি ৰাখিছিলোঁ, আদা নহৰু, সেই পেষ্টটো ইয়াতে ঢালি দিলোঁ। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই গোটেই সংমিশ্ৰণটো হ'ব দিম। সকলোৱে হাঁহ মাংস বনাব জানেই, নিজৰ নিজৰ ষ্টাইলত সকলোৱে বনায়। ময়ো অলপ বেলেগকৈ অকণমান বনাওঁ। চাওক, মোৰ দৰে বনাই পেলাই খাই চাবচোন, খুব ভাল লাগে। হাঁহৰ মাংসটো সকলোৱে খায়ো ভাল পায়। চাওকচোন কিমান ধুনীয়াকৈ ইয়াৰ পৰা তেলটো এৰিছে। এতিয়া মই অলপ দেৰি হোৱাৰ পাছত ঢাকনখন আঁতৰাই আকৌ মই লৰাই ৰাখিছোঁ। যিমানেই মাংসটো লৰাই সিমানেই খাবলৈ খুব সোৱাদ হয়। যিকোনো মাংস লৰাই থাকিব লাগে, ভাল হয়। এতিয়া ইয়াতে মই ঘৰুৱা মছলা এড কৰিছোঁ। মই বনাই ৰাখোঁ ধনিয়া, জিৰা আৰু চফ দি। এতিয়া ইয়াতে লাল মিৰ্চ পাউডাৰটো দিছোঁ, হালধি দিলোঁ, নিমখ দিছোঁ, যিহেতুকে ইয়াতে মই এতিয়া কোমোৰা আৰু আলুটো এড কৰিম। সেইটো কথাৰ কাৰণে মই সেই দুটাৰ বস্তুৰ কাৰণে ইয়াত মই সোৱাদ অনুসৰি মই এইকেইটা বস্তু দিছোঁ। আপোনালোকে যেনেধৰণে ভাল পায় তেনেধৰণে দিব পাৰে। আৰু কোমোৰাৰ লগত হাঁহ সকলোৱে খায়, নহয়নে? কিছুমানে নাখাবও পাৰে বাৰু, নাজানিবও পাৰে, কিন্তু হাঁহৰ লগত কোমোৰাটো খুব সুন্দৰকৈ মিলে। কোনোবাই যদি খোৱা নাই খাই চাবচোন। মই যেনেধৰণে বনাইছোঁ এনেধৰণে ঘৰতে হাঁহ আৰু কোমোৰা দি বনাই খাই চাব, খুব জুতি লগা হয়। এতিয়া আকৌ মই অলপ সময় ঢাকি দিলোঁ। অলপ হৈ গ'ল। এতিয়া অলমষ্ট কোমোৰাটো অলপ সিজিব লাগিব, আৰু কোমোৰাটো মাংসৰ লগত অলপ সময় যেতিয়া সিজি যায়, মাংসৰ যিটো সোৱাদ কোমোৰালৈ আহি যায়। সেই কোমোৰা পিচ খাই খুবেই ভাল লাগে। আপোনালোকে কেনেধৰণে বনায় কমেণ্টত জনাবচোন। এতিয়া মই ইয়াতে অলপ পানী দি দিছোঁ। কোমোৰাটো আৰু আলুটো অলপ গলিব লাগিব, আৰু অকণমান মই গ্ৰেভি পেটাৰ্ণত বনাম, যিহেতুকে হাঁহ মাংসৰ গ্ৰেভিটোহে বেছি টেষ্টি হয় খাবলৈ। আকৌ অলপ সময় মই ঢাকি ৰাখিছোঁ। অলৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়াকৈ তেলটো ওলাইছে ওপৰলৈ।
ৰংটো দেখিয়ে যেন খাব মন গৈছে অলমোষ্ট হৈ গ'ল এতিয়া মই ইয়াতে ধনিয়া দি দিছোঁ ধনিয়াটো এটা খুব সুন্দৰ সুগন্ধ ওলায় আৰু ইয়াতে মই অলপ জালুক গুড়ি দি দিছোঁ হাঁহ মাংসত জালুক গুড়িটো খুবেই ভাল লাগে অলমোষ্ট হৈ গ'ল ৰেচিপিটো এতিয়া মই ঢাকন দি 2 মিনিট থৈ দিম খোৱাচোন কেনেকুৱা হৈছে আজি মোৰ হাঁহৰ মাংস ৰেচিপিটো খাই কোৱা কেনেকুৱা বনাইছোঁ খোৱা খাই খুবেই ভাল হৈছে ইয়াতকৈ ভাল আৰু কি হ'ব হয় নেকি